আমাৰ কোনাপথাৰ চকীদাৰ কালান্দি গৌতম। এয়া আমাৰ কোনাপথাৰ চাহ বাগিচা এতিয়া বৰ্তমান সেউজীয়া হৈ উঠিছে আৰু চাহপাতৰ এতিয়া মূল্যটো কমি আহিছে, কিন্তু চাহপাতৰ উৎপাদনটো বেছি হৈ আহিছে, হয় নাই গৌতম? এয়া চাওক এতিয়া ক্ৰমান্বয়ে ইমান ধুনীয়া হৈ আহিছে। এখন আমাৰ কোনাপথাৰৰ গেট, কৰোণাৰ পোষ্টাৰ লগোৱা আছে। সকলোৱে যাতে ভেকচিন লয়, ইয়াৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু এয়া আমাৰ গাৰ্ডেনৰ ৰাস্তা, এয়া আমাৰ চকীদাৰ ঘৰ, এয়া আমাৰ ডিছপেঞ্চেৰী, এইটো আমাৰ মেইন ৰাস্তা। এইটো আমাৰ কোনাপথাৰৰ অফিচ। এয়া আমাৰ নতুনকৈ লগোৱা হৈছে বাঁহৰ ফুল, ফুল নহয়, এয়া আমাৰ কোনাপথাৰ অফিচ। এয়া আমাৰ কোনাপথাৰ ষ্ট'ৰ আৰু ইফালে আমাৰ ৰেচন বাবু কাম কৰি আছে। এইফালে চাইডত দৰ্জাখন খোলা আছে। এইফালে আমাৰ সকলো ষ্ট'ৰটো কোনাপথাৰ ষ্ট'ৰ এইফালে আমাৰ আছে, আৰু এয়া আমাৰ কোনাপথাৰ বাগান। আৰু এইটো ৰাস্তা দি গৈ থাকিলেই আগত আমাৰ ফেক্টৰীটো পোৱা হয়। আমাৰ কোনাপথাৰৰ যিবিলাক পাত ইয়াত উৎপাদন হয়, সেই উৎপাদন হোৱা পাতবিলাক আমাৰ নিজৰে ফেক্টৰী আছে মালিকৰ।